हेलो दर्शकসকল মোৰ চেনেলৰ যোগেদি আপোনালোকলৈ মোৰ স্বাগতম জনালো মই আজি আপোনালোকৰ আগলৈ আমিক থাল লৈ আহিছো তাত থাকিব মোৰ মাছৰ এখন আঞ্জা কচু আৰু দাইল থাকিব আৰু বুটৰ চাটনি থাকিব এয়া মোৰ খৰিচাৰ থাকিব কুন্দুলি ভাজি থাকিব তাতে মই বাদাম দিয়া হ'ব এয়া পদুনা চাটনি থাকিব নিমখ জলকীয়া থাকিব ভাত থাকিব তাৰ পাছত থাকিব এয়া বেঙনা ফ্ৰাই আৰু নৰসিংহ পাতৰ পকৰি প্ৰথমতে মই কুন্দুলি ভাজিখন বনাই লওঁ কুন্দুলি ভাজি বনাবলৈ লৈছোঁ আপোনালোকে কুন্দুলি দীঘলকৈ কাটে ইচ্ছা অনুসৰি কাটিব পাৰে মই এয়া গোল গোল ধৰণে কাটি লৈছোঁ প্ৰথমতে মই এই কুন্দুলিখিনি ভাজি লওঁ তেল গৰম হৈ গ'ল মই এতিয়া পিঁয়াজ দি দিছোঁ পিঁয়াজ লগতে মই ৰচুনো দি দিছোঁ বাটিত থোৱা ৰচুন মই কাটি পিচি লৈছিলোঁ এতিয়া মই ইয়াতে হালধি দি দিছোঁ পিঁয়াজতে এয়া মই কুন্দুলি ভাজিবলৈ লৈছোঁ কুন্দুলিখিনি মই এতিয়া দি দিওঁ এতিয়া সোৱাদ অনুসাৰে মই নিমখ দিছোঁ তে মই এয়া আলুখিনিও মই লগতে দি দিছোঁ লগতে সিজিব তাৰপাছত মই ঢাকোন দি দিব লাগিব এয়া মই 5 মিনিটমানৰ কাৰণে ঢাকোনখন দি দিছোঁ সিজিবৰ কাৰণে লগতে মই ইটো চৌকাত গেছ জ্বলাই দিছোঁ এতিয়া মই এই মাছকেইজনী ফ্ৰাই কৰি লওঁ বহুতখিনি আইটেম হেৰি কৰিব লাগে গতিকে অকণমান খৰধৰ কৰিছোঁ হালধি নিমখ মই মাছকেইজনী সানি লৈছোঁ এতিয়া মই মাছকেইজনী ফ্ৰাই কৰি লওঁ মাছ মই তেল গৰম কৰিছোঁ গৰম হৈ গ'ল তেল মই এতিয়া মই মাছকেইজনী ফ্ৰাই কৰি লৈছোঁ মই মাছৰ লগত টেঙা মৰা জোল কৰিম বুলি ভাবিছোঁ অকণমান জোল কৰিম বেঙেনা ফ্ৰাই কৰিম বুলি ভাবিছোঁ বেঙেনা ফ্ৰাই কৰিবলৈ মই এটা পেষ্ট বনাই ল'ব লাগিব মই ইয়াতে লৈছোঁ বেচন দাইলৰ বেচন হয় তাতে মই লৈছোঁ পিঠাগুড়ি এয়া মই পিঠাগুড়ি লৈছোঁ ইয়াতে দিব লাগিব অকণমান হালধি তাৰপাছত দিব লাগিব নিমখ অকণমান বেকিং অকণমান দিব লাগিব এয়া মই বেকিং অকণমান দি দিছোঁ এইটো মই ফেটি ল'ব লাগিব পানী অকণমান দিব লাগিব পানী অকণমান দি মই ফেটি লওঁ এইদৰে ফেটি ল'ব লাগিব এয়া মোৰ হৈ গ'ল মই এতিয়া মাছখিনি ফ্ৰাই কৰি তাৰপিছত মই বেঙেনাখিনি ফ্ৰাই কৰিব লাগিব আৰু নৰসিংহ পাত দুখিলামান আছে তাকো মই ফ্ৰাই কৰি ল'ব লাগিব এয়া চব মোৰ বেঙেনা ফ্ৰাই হৈ গ'ল এয়া মই নমাইছোঁ একেখিনি তেলতে মই আকৌ নৰসিংহ পাত দুখিলামান বনাবলৈ লৈছোঁ এয়া মই দি দিছোঁ এইবাৰ মই মাছৰ টেঙাখন বনাবলৈ লৈছোঁ মই কেৰাহীত তেল দিয়া হ'ল তেল গৰম হ'ল মই এতিয়া পিঁয়াজ দি দিলোঁ তাতে মই 5 ফোৰণ দুটামান পেলাই দিছোঁ জলকীয়া দুটা দি দিছোঁ তেজপাত দুখিলামান দি দিছোঁ ৰঙচুৱা হোৱাৰ পাছত মই টেঙা মৰাখিনি দি দিব লাগিব টেঙা মৰাখিনি দি দিছোঁ অকণমান হালধি দিছোঁ মাছত দিয়া আছে অকণমান হালধি দিছোঁ তাতে সোৱাদ অনুসাৰে মই নিমখ অলপ দি দিবলগীয়া হৈছে অকণমান পানী দিব লাগিব এয়া মই পানী দি দিলোঁ পানী মই গৰম কৰি ৰাখিছিলোঁ গৰম কৰি দিছিলোঁ এতিয়া মই মাছকেইজনী তাতে দি দিছোঁ দৰ্শকসকল মোৰ আজি আমিষ থালখন হৈ গ'ল গতিকে আপোনালোকে এই থালখনৰ আপোনালোকক ভাল লাগিব বুলি মই আশা কৰিলোঁ আৰু এনেকুৱা থালি মই বহুতো লৈ আহিম গতিকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব